নমস্কাৰ মই জয়ন্ত কুমাৰ কলিতা ছাত্ৰ অৱস্থাত প্ৰেমত ভৰি দিয়া মানে এখন নতুন দেশৰ সন্ধানত ধুমুহা আৰু বৰষুণৰ মাজত সাগৰত নাও মেলি দিয়া এক কাৰ্য প্ৰেমৰ ওপৰত বহুত কবিয়ে নানান কবিতা লিখিছে উল্লেখ আছে যে প্ৰেম হৃদয় চুই যোৱা এক মিঠা অনুভৱ হৃদয়ৰ এক তৃপ্তিৰ নাম প্ৰেম প্ৰেমে উৎসাহ দিয়ে প্ৰেৰণা দিয়ে এনেকুৱা বহুত পাব আজি মোৰ এই ভিডিওটো সেই সকলৰ বাবে যিসকলে নিজৰ জীৱনৰ কাৰণে এটা গোল সেট কৰিছে আজি এই ভিডিওটোত মই 13টা প্ৰেমৰ নেতিবাচক সাইড ইফেক্ট মই আলোচনা কৰিবলৈ লৈছো আৰু আশা কৰিম সকলোৱে কথাখিনি এবাৰ বুজি চাব Number 1 অত্যাধিক প্ৰেমৰ ফলত সন্দেহ আৰু অবিশ্বাস জন্ম হয় Number 2 অত্যাধিক মায়া আৰু সম্পৰ্কৰ বাবে সংগীৰ ওপৰত নিৰ্ভৰশীলতা জন্মে যাৰ ফলত স্বতন্ত্ৰতা হ্ৰাস পায় Number 3 সংগীৰ ওপৰত অধিক নিয়ন্ত্ৰণ স্থাপন কৰিব খোজাৰ ফলত সন্দেহ কৰা অভ্যাস এটা গঢ়ি উঠে Number 4 প্ৰেমত ঠগ খালে বা বিচ্ছেদ হলে গভীৰ মানসিক কষ্ট অনুভৱ হয় আৰু বহু ক্ষেত্ৰত আমি আত্মহত্যাৰ নিচিনা ঘটনাও আমি বিভিন্ন ক্ষেত্ৰত দেখিবলৈ বা শুনিবলৈ পাওঁ Number 5 প্ৰেমত উদ্বেগ থাকিব উত্তেজনা থাকিব এজনে আনজনক মিছ কৰিব তেতিয়া টোপনিৰ অভাৱ হয় Number 6 প্ৰেমৰ বাবে হোৱা মানসিক চাপৰ ফলত প্ৰেমিক প্ৰেমিকাসকলে ঠিকমতে খাব নোৱাৰে ফলত তেওঁলোকৰ স্বাস্থ্য হানি হয় Number 7 অতিমাত্ৰা মানসিক উদ্বেগ হৃদযন্ত্ৰৰ সমস্যা কৰিব পাৰে Number 8 মানসিক চাপ আৰু উত্তেজনাৰ বাবে ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে Number 9 কাৰোবাৰ প্ৰেমত মনোযোগ দিয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক অধিক বাধাৰ সৃষ্টি হয় Number 10 কেৰিয়াৰত গুৰুত্ব দিব নোৱাৰাৰ ফলত নিজৰ লগতে অভিভাৱকৰ সপোনত পানী পেলোৱা হয় Number 11 প্ৰেমত লিপ্ত হোৱা সকলে অন্য যিবিলাক সম্বন্ধ আছে পৰিয়াল হওক বন্ধু বান্ধৱ হওক তেওঁলোকক উপেক্ষা কৰা দেখা যায় Number 12 নিজকে সংগীৰ পছন্দৰ বাবে বদলাবলৈ চেষ্টা কৰে যাৰ বাবে তেওঁলোকৰ প্ৰেমিক প্ৰেমিকাসকলৰ আত্মপৰিচয় হেৰাই যায় একেবাৰে শেষত Number 13 যদি আবেগত কিবা ভুল কাম কৰিছে তেতিয়াহলে নিজৰ লগতে পৰিয়ালৰ সকলোৰে নাক কান কটা যায় এটা কথা মনত ৰাখিব প্ৰেম এটা সময়ত ফুলৰ দৰে মৰহি যায় হেহে ছাত্ৰ অৱস্থাত এইবোৰৰ পৰা আঁতৰি থাকক মই প্ৰেমক বেয়া পোৱা নাই এটা কথাই ক'ব বিচাৰিছো প্ৰথমতে কেৰিয়াৰ বনাওক নিজে মনে বিচৰা ধৰণৰ এটা স্থানত উপস্থিত হওক আৰু তাৰ পিছত প্ৰেম কৰক জীৱনটো সুন্দৰ কৰক ধন্যবাদ